পবিত্ৰ এটা অনুষ্ঠানত এনেদৰে বনাবলৈ পাই আমি বহুত বেছি সুখী। লগতে মোৰ মানুহজনে মোতকৈও বহুত বেছি কষ্ট কৰিছে। এতিয়া ক'ত আৰু কিয় বনাবলগীয়া হ'ল গোটেইখিনি কৈ আছোঁ, ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া আকৌ ৰাতিপুৱা ইমানেই লৰালৰি হৈছে যে গাড়ী মাতিবৰ সময় নাই। সেয়ে এখন স্কুটিতে আমি 5জনী আহিছোঁ কষ্টই মষ্টই। আৰু এয়া আমি আহি পাইছোঁ জেঠীমাহঁতৰ ঘৰ। আহিয়ে দেখিলোঁ গোটেইখিনি চব্জি কাটি উঠিছে। ইফালে আকৌ আমি আহি পোৱাৰ লগে লগে ভণ্টিহঁতক লগাই দিছে মালা গাঁঠিবৰ কাৰণে। ময়ো চিধাই ৰন্ধা বঢ়াত লাগি গৈছোঁ। ইফালে মই জুইখিনি ধৰি লৈছোঁ, তাৰপিছত মানুহজনে দালিখিনি ধুই দিছে, লগতে থালিটো ধুনীয়াকৈ পৰিষ্কাৰ কৰি ধুই মেলি জুইত বহাই দিছে। আৰু গোটেইখিনি চব্জি মই ধুনীয়াকৈ বইল হ'বলৈ দিছোঁ। এফালে আকৌ আটাখিনি মাৰি ধুনীয়াকৈ বেলি আছে। আমাৰ চব্জিখিনিও ধুনীয়াকৈ হৈ গ'ল। তাৰপিছত গ'লো আটা অকণমান মাৰিব লগা আছিল, সেইখিনি মাৰি অকণমান সময় বেলিও দিলোঁ। তাৰপিছতে এয়া দেখিছে নহয় আমাৰ মানুহজনৰ অৱস্থা। আৰু আজি যদি মানুহজন মোৰ লগত নহ'লহেঁতেন মোৰ কি অৱস্থা হ'ল হয় ভগৱানেহে জানে। ইফালে আকৌ নাম কীৰ্তন চলি আছে আৰু এয়া মানুহজনে পুৰা কামত লাগি আছে। আৰু এই কষ্টখিনি আমি মাত্ৰ ঠাকুৰৰ বাবে কৰিছোঁ। আৰু আজিলৈ ইমানে আহিছোঁ।